তো গাইজ চাব পাৰিছে চাৰিওফালে পুৰা ৰ'দ হয়, তো বহুত গৰমো লাগি আছে, তো ঘৰতো বহুত গৰম হয়। তো কি কৰিম নকৰিম মানে ভাবিব পৰা নাই। তো মই আৰু মইনুলে আজি এই গছৰ চেহাতে আহি কিনে বহি আছোঁ। ইয়াত মানে বহুত মানে বতাহ মাৰি আছে, চাব পাৰিছে, বহুত মানে শান্তি, বহুত চকুন লাগিছে ইয়াত আহি কিনে। হাই, ৱেলকাম টু মাই ইউটিউব চেনেল। কোৱা। আজি আপুনি ইমান মন মাৰি কেনে যে কৈ আছে, এনেহ'লে ইমান জোচত কয় মাই ইউটিউব চেনেল, আৰু কাৰণটো কি? তো মানে মই এনেই ইউটিউবত ভিডিঅ' বনালে মই মানে পূৰা জোচত কওঁ, হাই ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি মানে মন মাৰি কৈ আছোঁ। কাৰণটো হ'ল মানে মই দুদিন আগত মানে এটা ভিডিঅ' বনাইছিলোঁ লোকেল মদাহী বুলি। তো ভিডিঅ'টো মই কালি ইউটিউবত আপলোড কৰিলোঁ। ইউটিউবত মানে ভিডিঅ'টো মানে এলাউ কৰা নাই। ভিডিঅ'টো মই আপলোড কৰাৰ লগে লগে ইউটিউবৰ পৰা মোক এটা ষ্ট্ৰাইক দি দিলে। তো সেইটো কাৰণে মানে মোৰ মনটো মানে বহুত বেয়া। তো ইমান কষ্ট কৰি মানে মই ভিডিঅ'টো বনালোঁ, আৰু ইমান কষ্ট কৰি ভিডিঅ' বনাই আছোঁ আগৰ পৰা। তো এতিয়া মোক ইউটিউবৰ পৰা ষ্ট্ৰাইক দি দিলে। তো কি ক'ম ভাই, বহুত মানে মনটো বহুত বেয়া। তো গাইজ, আপোনালোকেও চাগে মোৰ এই নতুন ভিডিঅ'টো আপোনালোকে ইউটিউবত চাব পৰা নাই। মই আপলোড কৰিছিলোঁ, ইউটিউবে এলাউ কৰা নাই। ভিডিঅ'টো আপলোড কৰাৰ লগে লগে মোক ইউটিউবৰ পৰা এটা ষ্ট্ৰাইক দি দিলে। তো আৰু দুটা যদি ষ্ট্ৰাইক আহি যায়, মোৰ চেনেলটো ডাইৰেক্ট ইউটিউবৰ পৰা ডিলিট কৰি দিব। তো সেইটো কাৰণে মানে মোৰ মনটো বহুত বেয়া। তো গাইজ, আপোনালোকে যদি ভিডিঅ'টো যদি চাব খোজে, তো ইউটিউবত নাপায় মোৰ এই ভিডিঅ'টো। কাৰণ ইউটিউবে মোৰ এই ভিডিঅ'টো ডিলিট কৰি মোক এটা ষ্ট্ৰাইক দি দিলে। তো এই ভিডিঅ'টো যদি চাব খোজে, মোৰ ফেচবুক পেজতে চাব পাৰিব। ইউটিউবত মানে ভিডিঅ'টো মানে ৰিজেক্ট কৰাৰ পিছত মই ভিডিঅ'টো ফেচবুক পেজত আপলোড কৰি দিলোঁ মোৰ। তো আপোনালোকে যদি চাব খোজে, মোৰ ফেচবুক পেজৰ পৰা চাব পাৰিব। তো মই ডিছক্ৰিপশ্যনত মোৰ এই ভিডিঅ'ৰ লিংকটো দি দিম, আপোনালোকে ফেচবুক পেজত যাই কেনে চাই ল'ব। তো গাইজ, আপোনালোকে মোক ছাপোৰ্ট কৰি থাকিব গাইজ। আৰু দুটা যদি ষ্ট্ৰাইক আহে, মোৰ ইউটিউব চেনেলটো গাইজ ডাইৰেক্ট ডিলিট হৈ যাব গাইজ। তো গাইজ, মনটো মানে বহুত বেয়া গাইজ।